আমাৰ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী তেওঁ এজন খুব সক্ৰিয় আৰু শক্তিশালী আৰু খুব এক্টিভ এজন মুখ্যমন্ত্ৰী। তেখেতে আজি অকল নিজে ইয়াত আহি পেলাই সমবেদনা জ্ঞাপন কৰিছে সেইটো নহয়। 26 তাৰিখে আমাৰ প্ৰাক্তন MLA মাজেন্দ্ৰ নাৰ্জাৰী ডাঙৰীয়াই যেতিয়া ঢুকাইছিলে তেতিয়াও তেখেতে নিজে গুৱাহাটীৰ আমাৰ GMC তাতে গৈ পেলাই নিজে নিজ হাতেৰে মাইলৰ্পণ কৰি পেলাই শ্ৰদ্ধা জনাইছিলে। আৰু লগে লগে গুৱাহাটীৰ পৰা দুজন কেবিনেট মন্ত্ৰী মাননীয় উইজি ব্ৰহ্ম ডাঙৰীয়া আৰু পৰিমল শুক্লবৈদ্য ডাঙৰীয়া তেখেতসকললৈ ইয়ালৈকে পঠিয়াই দি ক্ৰিমেশ্যনৰ এই আমাৰ অঞ্চলৰ ৰাইজ আৰু ফেমিলিৰ লগত একেলগে থাকিবৰ কাৰণে পঠিয়াই দিয়া। আৰু ইয়াত যেতিয়া আমি মাটি দিবৰ কাৰণে ওলাইছিলোঁ তেতিয়া যে ৰাজ্যিক মৰ্যাদা সহকাৰে গাৰ্ড অফ অনাৰ দি পেলাই যে সন্মান জনালে, শ্ৰদ্ধা জনালে, একমাত্ৰ তেখেতৰ নিচিনা এজন অলৰাউণ্ডাৰ এজন খুব শক্তিশালী মুখ্যমন্ত্ৰী থকাৰ কাৰণেহে সম্ভৱ হৈছে। আৰু সেইখিনিতে কান্ত নাথাকি পেলাই আজি তেখেতে নিজে ইয়াত আহি ইমান ব্যস্ততাৰ মাজতো আমাৰ গোসাইগাঁওলৈকে ইমান এই কিহত আসাম বেংগল বৰ্ডাৰত থকা এই অঞ্চলত আহি পেলাই যে ইমান সুন্দৰকৈ মাজেন্দ্ৰক যে সন্মান জনালে। তেখেতৰ কি কয় য'ত তেখেতক আজি আমি সমাধিস্থল যিটো কোৱা হয় তাত তেখেতে আজি ফুল দি পেলাই সন্মান জনালে, শ্ৰদ্ধা জনালে। মই সঁচাকৈ তেখেতক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ভাল পাইছোঁ আৰু লগতে উৎসাহিত আমি হৈছোঁ যে তেখেতে আমাৰ মাজেন্দ্ৰক যে ইমান উচ্চ পৰ্যায়ৰ এজন নেতা হিচাপে স্বীকৃতি দি পেলাই আজি সন্মান যে যাচিছে আমি খুব সন্তুষ্ট হৈছোঁ। আৰু পৰিয়ালৰ লগতো এই দুখৰ সময়ত থিয় দি পেলাই যিটো সাহস দিলে, যিটো তেখেতে উৎসাহিত কৰিলে বাকী যিবিলাক জীয়াই থকা পৰিয়ালৰ সদস্যবিলাকক ভৱিষ্যতত ইয়াত আমি জীয়াই থাকিবৰ কাৰণে যিটো সাহস বা উৎসাহ তেখেতে যোগালে ইয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাকী যিমানখিনি এই দুখীয়া পৰিয়ালৰ কাৰণে সহায় সহযোগিতাৰ প্ৰয়োজন হ'ব নিজে তেখেতে এইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে দায়িত্ব ল'ব বুলি ইতিমধ্যে তেখেতে নিজৰ ফোন নম্বৰ আৰু পৰিয়ালৰ ফোন নম্বৰ আজি লৈ পেলাই ইমান ভালকৈ সুন্দৰকৈ আমাৰ চকুৰ আগতে আলোচনা কৰিছে। সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে প্ৰতিশ্ৰুতি আজি ৰাজহুৱাভাৱে আমাৰ সন্মুখতে প্ৰদান কৰিছে। এইটো খুব এটা যোগাত্মক, খুব এটা উৎসাহজনক ঘটনা, এটা পদক্ষেপ বুলি আমি ভাবোঁ।